যেতিয়া 2G and 3G মোবাইলৰ আমি সিম ইউজ কৰি আছিলোঁ তেতিয়া আমাৰ মনত এটা চৰিত্ৰ আহে আৰু সেই চৰিত্ৰটো হৈছে তেলচোৰা, যাক নেকি আমি ভইচ আছাম ইউটিউব চেনেলৰ জৰিয়তে আমি সকলোৱে চিনি পাওঁ। একচুৱেলি ভইচ আছাম ইউটিউব চেনেলটো হৈছে অসমৰে এটা তামোলপুৰ অঞ্চলত বাস কৰা এটা সাধাৰণ স্মল ফেমিলিৰ দ্বাৰা সেই ইউটিউব চেনেলটো, যাক নেকি ভইচ আছাম বুলি কওঁ, আৰু অন্যতম চৰিত্ৰ আছে তেলচোৰা। চ' তাৰ পৰাই তেলচোৰাহঁতে মানে ভইচ আছামত ভিডিঅ' বনাইছিল আৰু সেই সময়ত আমাৰ হাতত কোনো ধৰণৰ মোবাইল নাছিল, কেৱল আমাৰ হাতত এটা কিপেড আছিল আৰু যাৰ হাতত নেকি এণ্ড্ৰইড ফোন আছিল। চ' তেওঁলোকে মানে এইবিলাক ভিডিঅ' উপভোগ কৰিবলৈ পাইছিল, কিন্তু তথাপিও আমি তাৰমানে ভিডিঅ'বিলাক চাইছিলোঁ তেলচোৰা হাতত, যিহেতু নেকি VCD কেছেটত আমি অন্যটো এটা মানে হাঁহিৰ খোৰাক পাইছিলোঁ। চ' যিটো নেকি প্ৰথম ইউটিউব চেনেলত অসমত ইণ্টাৰটেইনমেণ্ট কৰা বা কমেডি চেনেল হৈছে ভইচ আছাম চেনেল, আৰু সেইটো আছে তেলচোৰা। 2012 চনত 23 জানুৱাৰীত অলৰেডি ডিম্পু বৰুৱাহঁতে ইউটিউব চেনেল খুলিছিলে, কিন্তু ইমান এটা পপুলাৰিটি পোৱা নাছিল। চ' পিছত সিহঁতে পপুলাৰিটি পালে, কিন্তু তেলচোৰাৰ পিছত। চ' তেলচোৰাৰ ফাৰ্ষ্ট যিটো অসমত ইণ্টাৰটেইনমেণ্টৰ অন্যতম এটা চৰিত্ৰ, যাক নেকি আমি তেলচোৰা বুলি জানো, আৰু ফাৰ্ষ্ট ইণ্টাৰটেইনমেণ্ট ভিডিঅ' বনোৱা। চ' আপোনালোকে মনত আছে 5 বছৰ আগত, আৰু তেলচোৰা এতিয়া বৰ্তমান ভইচ আছামত নাই, আৰু ভইচ আছামত আছে যদিও মাজে মাজে 2-এটাকৈ ভিডিঅ' ওলাই থাকে আৰু সম্পূৰ্ণ ভিডিঅ'। চ' সিহঁতৰ তাৰমানে এটা নতুন যিটো নেকি কমেডি আছাম বা চ' সেই চেনেলটোত এতিয়া বৰ্তমান সিহঁতে তাৰমানে নতুনকৈ খুলিছে। চ' কিয় খুলিছে কিয় নাই, চ' টোটেলখিনি কমপ্লিট মই আজি ভিডিঅ'টোত বনাম। চ' লেটছ গ' এণ্ড ৱেলকাম টু মাই চেনেল, লেটছ গ'। চ' চেনেলটো ছাবস্ক্ৰাইব কৰিবা, দেন প্ৰেছ দ্য বেল আইকন, নেভাৰ মিছ এন আপডেট। চ' লেটছ গ'। তেলচোৰা, ভইচ আছাম এণ্ড কমেডি আছাম এণ্ড মৃদু পৱন, আৰু আপোনালোকে চিনি পায় যে শুভেন কাই, যিটো নেকি চাওক সিহঁতৰ তাৰ মাজত তাৰমানে কি হৈছে, তাৰমানে মানে ভাৰ্চেছ হৈ আছে। ভাৰ্চেছ মানে তেলচোৰা ভাৰ্চেছ মৃদু পৱন ভাৰ্চেছ শুভেন কাই, বা ভইচ আছাম বা আছাম কমেডি। চ' এইকেইটা মানে ভাৰ্চেছ হৈছে। একচুৱেলি ইয়াৰ প্ৰব্লেম কি চাওক, একচুৱেলি মানে তেলচোৰা যিহেতু আমাৰ মাজত ইমান তাৰমানে পপুলাৰিটি আছিল, যিহেতু নেকি অসমীয়া VCD কেছেটৰ পিছত প্ৰথম ইউটিউবত কমেডিৰ খোৰাক যোগোৱা মানুহ হৈছে তেলচোৰা, আৰু তেলচোৰাৰ ভিডিঅ'বিলাক মানুহে যেতিয়া দেখা নাপায় তেতিয়াহ'লে মৃদু পৱনক বহুতে কমেণ্ট কৰি সোধে যে তোমালোকৰ ওচৰৰে যিহেতু তেলচোৰা হয়, চ' তেওঁৰ ভিডিঅ'বিলাক আমি এতিয়া দেখা নাপাওঁ, কি হ'ল তুমি এবাৰ খবৰ কৰিবাচোন। বা নিশ্চয় ওচৰৰে মানুহ, আমি সদায় তেলচোৰাৰ বাটেদি অহা মানুহ, ঠিক আছে। তেলচোৰাৰ ঘৰটো আমাৰ পৰা প্ৰায় 3 কিলোমিটাৰ দূৰত, ঠিক আছে। আমি সদায় বাটেদি অহা যোৱা বা দেখা কৰা মানুহ, ঠিক আছে। লগ পাওঁ যিহেতু আমাৰো ভাল নালাগে, বা ভিডিঅ'বিলাক ক'ত গ'ল ক'ত নগ'ল, তাৰ থ্ৰুৱেদি মানে কি কৰিলে এতিয়া মৃদু পৱনে তাৰমানে এটা ব্লগ বনালে, বা চ' এটা ব্লগ চেনেল আছে। চ' সেইটো বনাৰ পিছত তেলচোৰাৰ পৰা কিছুমান কথা গম পোৱা গ'ল যে সেইবিলাক চব বেলেগ কথা, সেইবিলাক গোটেই ফাইনেন্সিয়েল প্ৰব্লেম, সেইবিলাক মাজত সোমাবলৈ নাযাওঁ। যিহেতু নেকি মই গম পাওঁ যে তেলচোৰে ভিডিঅ' বনোৱা এৰাৰ কাৰণ হ'ল মানে সিহঁতৰ এতিয়া যিহেতু নেকি ফেমাছ পপুলাৰিটি হোৱাৰ পিছত বহুতে তাৰমানে নিজৰ ৰাস্তা ল'ব খোজে, সেইটো একচুৱেলি হয়। আৰু ফাইনেন্সিয়েল প্ৰব্লেমটো সিহঁতৰ পাৰ্চনেল মেটাৰ, সেইটো বিষয়ে ক'বলৈ নাযাওঁ। যিহেতু পৱন মানে মৃদু পৱনে যিটো ব্লগটো বনাইছে, চ' সেই ব্লগটোত একচুৱেলি মানে শুভেন কাই বা ভইচ আছাম বা আছাম কমেডি, চ' এই চেনেল দুটাৰ মাজত যিহেতু নেকি পৱন দাই ব্লগটো বনাইছে, চ' সেই ব্লগটোত মানে তেলচোৰাক কিছুমান কথা সুধিছে তোমাৰ এতিয়া মানে কি হ'ল, কি প্ৰব্লেম। তেলচোৰাই নিজে কৈছে, আপোনালোকে স্ক্ৰীণত দেখা পাইছে ভিডিঅ' এটা আপলোড, ভিডিঅ'টোত আৰু তেলচোৰা আৰু মিছা মাতিছে। চ' একচুৱেলি সেই মাজত কি হয় ক'বলৈ নাযাওঁ, যিহেতু মোৰ এটাই অনুৰোধ যে যিহেতু নেকি আমি তেলচোৰাক দেখা নাপাওঁ, চ' তাৰ কাৰণে তাৰমানে বহুতে তাৰমানে ভাবি থাকে। চ' তাৰ কাৰণে মৃদু পৱনক তাৰমানে ব্লগক তাৰমানে সুধিছিল যে কি বুলি কয়, কি হ'ল ইয়াৰ ভিডিঅ'বিলাক দেখাই নাপাওঁ তোমালোকৰ ওচৰৰ কাৰণে। চ' সেইটো এটা মেইন প্ৰব্লেম, সেইটো কথা। তাৰ ওপৰত পৱন দাই ভিডিঅ'টো বনাইছিল, ইয়াত কোনো টেনশ্যন নাই, ঠিক আছে। তেলচোৰাইটো ভিডিঅ' বনাবই, আৰু তেলচোৰাই নতুনকৈ যিটো ইউটিউব চেনেল খুলিছে কমেডি আছাম বুলি, আগতে ভইচ আছামত আছিল, এতিয়া কমেডি আছাম বুলি এটা ইউটিউব চেনেল খুলিছে। চ' তাত আপোনালোকে তেলচোৰাৰ ডেইলি ভিডিঅ'বিলাক পাই থাকিব, কিন্তু আপোনালোকে ভইচ আছামত কেতিয়াবাহে তেলচোৰাৰ ভিডিঅ' আপোনালোকে দেখা পাব। যিহেতু ভইচ আছামত যিকেইজন নেকি কৰ্মকৰ্তা আছিল বা সেই ইউটিউব চেনেলৰ লগত জড়িত ব্যক্তি আছিল, চ' সেই ব্যক্তিকেইজন বৰ্তমান এতিয়া মানে বেলেগ চ' যেনেকৈ শুভেন কাই ব্লগ আপোনালোকে গম পাই চাগে। চ' সিহঁতে মানে ভইচ আছাম চেনেলটো চলাই আছে, কিন্তু এক্সট্ৰাও বেলেগ চেনেল সিহঁতে তাৰমানে খুলি লৈছে। তাৰ কাৰণে তাৰমানে ভইচ আছাম চেনেলটোক তাৰমানে টাইম দিব পৰা নাই, তাৰমানে তেলচোৰা তাৰ কাৰণে বাহিৰত চ' মানে বেলেগ এটা চেনেল খুলি মানে সিহঁতে নতুন এটা মানে তেলচোৰা ফেমিলি এজ এ ইণ্টাৰটেইনমেণ্ট কাৰেক্টাৰ হিচাপত তাৰমানে এটা চেনেল হ'ল। চ' সেইটো আছে কমেডি আছাম চেনেল, আৰু সেই কমেডি আছামটোত আপোনালোকে তেলচোৰাক ডেইলি দেখা পাব, কিন্তু ভইচ আছামত আপোনালোকে মাজে মাজেহে দেখা পাব। আমি পৱন দাৰ ব্লগো চাওঁ, শুভেন কাইৰ ফেচবুকত আমি পেজো চাওঁ, ইউটিউবতো চাওঁ, তেলচোৰাকো চাওঁ, সকলোকে চাওঁ। মোৰ ভিডিঅ' বনোৱাৰ কাৰণ এটাই যে আপোনালোকে নাভাবিবা যে মই সিহঁতৰ ওপৰত ভিডিঅ' বনাইছোঁ মই পপুলাৰিটি পোৱাৰ কাৰণে, কিন্তু এটা কথা মনত ৰাখিবা যে তেলচোৰা মোৰ ঘৰৰ পৰা বেছি দূৰ নহয়, শুভেন কাইৰো ঘৰ বেছি দূৰ নহয়, প্ৰায় 3 কিলোমিটাৰ। আৰু মৃদু পৱন যিখন দোকান মানে যিটো নেকি ব্লগ, চ' মৃদু পৱন ব্লগৰ
আমাৰ ঘৰৰ পৰা প্ৰায় 1 কিলোমিটাৰো নহয় মানে তেওঁৰ ঘৰ। চ' আমাৰ ওচৰতে দোকান আছে। চ' আমি হয়তো একেলগে মানে লাগা ভাগা কৰা মানুহ, যিহেতু অসমৰ মানুহে গম নাপায় একচুৱেলি তেলচুৰা কৰ বা মৃদু পৱন কৰ, শুভেন কাই কৰ। চ' তামোলপুৰৰে হয়, তামোলপুৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ আঁতৰত এই তিনিওজন ব্যক্তিয়ে হ'ল একেলগে ভিডিঅ' বনায় বা একেলগে মানে 5 কিলোমিটাৰ আঁতৰত সিহঁতে মানে থাকে। চ' তাৰ মাজত বেয়াটো হ'ব কোনো নিবিচাৰে, ঠিক আছে। ময়ো কাৰো ওপৰত ভিডিঅ' বনাই মই বেয়া হ'ব নোখোজোঁ আৰু কাৰো পৰা পাব্লিচিটিও পাব নোখোজোঁ। মোৰ ভিডিঅ' পৰা এটা কাৰণ, আৰু তেলচুৰা যদি ডেইলি ভিডিঅ' চাব খোজা যে আপোনালোকে কমেডি আছামত পাবা, ভইচ আছামত আপোনালোকে মাজে মাজে পাবা, কাৰণ কিয় তাত তেলচুৰাই মানে মাজে মাজেহে ভিডিঅ' বনায়, ঠিক আছে। আগতে ভইচ আছামতে আছিল, কিন্তু এতিয়া কমেডি আছামত আহি গ'ল। আৰু মৃদু পৱন যিটো নেকি ব্লগ, চ' তেওঁ মানে তেলচুৰা বহুত ভাল ফ্ৰেণ্ড হয়। চ' তাৰ কাৰণে ভিডিঅ'টো বনাইছিল আৰু কোনো কণ্ট্ৰভাৰ্চি মানে কোনো ভাৰ্চেছ নহয়, ঠিক আছে, কোনো ভাৰ্চেছ নহয়। আৰু ময়ো কোনো ভাৰ্চেছ নহয়, জাষ্ট থাম্বনেইলটোত ভাৰ্চেছ বুলি লগাব লগা হয়। এই কাৰণে হ'ল যে আপোনালোকে তেতিয়া থাম্বনেইল দেখিলে আপোনালোকে ভিডিঅ' ক্লিক কৰা আৰু ভিডিঅ' চোৱা। চ' তাৰ ওপৰত আপোনালোকে সম্পূৰ্ণ কথাখিনি বুজি পালে যে কোনো বেলেগ বেলেগ নহয়, গোটেইখিনি এটা এলেকাৰে হয়, ঠিক আছে। গোটেইখিনি এটা এলেকাৰে হয়, মৃদু পৱনো এলেকাৰ হয়, শুভেন কাইও এলেকাৰ হয়, তেলচুৰাও এটা মানে এলেকাৰে হয়। চ' সকলোখিনি তামোলপুৰৰে হয় ব্যক্তি, আৰু তাৰ মাজতে তামোলপুৰে ফেমাছ। আৰু মই যিটো কৈছোঁ যে ডিম্পু দাই 2012 চনত ইউটিউব চেনেল খুলিছিল 23 জানুৱাৰীত। চ' ঠিক আছে, তাৰপিছত তেওঁ লাহে লাহে মানে 2018 চনত 2012 চনৰ 23 জানুৱাৰীত তেওঁৰ ফাৰ্ষ্ট ডিম্পু বৰুৱা চেনেলটো আছিল। তাৰপিছত 2018 চনৰ 23 ফেব্ৰুৱাৰীত তেওঁৰ নতুন চেনেল, সেই নতুন চেনেলটোৰ পৰাহে তেওঁৰ বেছি মানে পপুলাৰিটিটো বেছি হোৱা যেন লাগে। আৰু মই ভাবোঁ যে তেলচুৰা মোটামুটি 31 অক্টোবৰত 2017 চনত তেলচুৰাই ফেমাছ হৈছিল। 2017 চনৰ 31 অক্টোবৰত তেলচুৰাই ফেমাছ হৈছিল। আপোনালোকে মনত আছে যে যিটো নেকি তেলচুৰাৰ মানে কোচিং ক্লাছৰ মাষ্টৰৰ ভিডিঅ' তেলচুৰাই যে ফোন কৰে, চ' সেই ভিডিঅ'টোৰ দ্বাৰাই তেলচুৰাই ফেমাছ হৈছিল। তেতিয়াৰ পৰা আমাৰ মাজত তেলচুৰাই বিয়পি পৰিছিল, কিন্তু এতিয়া নাই কাৰণে বহুতৰে প্ৰশ্ন যে তেলচুৰা ক'ত গ'ল। চ' তেলচুৰা আছে, তেলচুৰা অনলি অন ইউ কেন চি তেলচুৰা। চ' তেওঁৰ কমেডি আছাম চেনেলটোত বা সেই চেনেলটোত আপোনালোকে পাবা তেলচুৰা, ঠিক আছে। চ' থেংক ইউ। আজি ভিডিঅ'টোত বেছি নহয়, কাকো মই ভাৰ্চেছ কৰি ভিডিঅ' বনোৱা নাই। আজি ভিডিঅ'টো এইখিনিয়ে। চ' থেংক ইউ।